আজি তেজপুৰলৈ ওলাই আহিলোঁ। তেজপুৰ কিহৰ বাবে যাওঁ আপোনালোকক জনাইছোঁ, ভিডিঅ'টো শেষলৈকে চাব। এয়া হাজবেণ্ড, মই আৰু বেটা আহি আছোঁ। আৰু আহি বেটাই কিবা এটা খাম বুলি কোৱাৰ বাবে কিবা এটা কিনি দিলোঁ। আহি ভৰলী নদী পালোহি। আৰু মোৰ লং ভিডিঅ'বোৰ চাইছে যদি তেতিয়াহ'লে ককাক দেখিছে। ককাৰ গাটো অসুস্থ হোৱাৰ বাবে TMC মেডিকেল কলেজত ককাক ভৰ্তি কৰোৱা হ'ল। সেয়া আমি আহি পালোহি মেডিকেল, আৰু সোমাই আহি ককাৰ ওচৰ পালোহি। ককা যাতে সোনকালে সুস্থ হৈ ঘৰলৈ উভতি আহে, আপোনালোকেও আশীৰ্বাদ কৰিব। আৰু ককাক চাই মেলি সন্ধিয়াও লাগিলে, যিহেতু ঘৰলৈ বুলি উভতিলোঁ। ঘৰলৈ আহোঁতে চাহ খাবৰ বাবে হোটেলত সোমালোঁ। এয়া বেটাই মিঠাই খাওঁ বুলি কোৱাৰ কাৰণে তাইক মিঠাই এটা কিনি দি ঘৰলৈ বুলি বাট ল'লোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। এতিয়ালৈ